हेलो फ्रेंड्स आन এটা ব্লগ ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই লৈ যাইছো আপোনালোকক মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও। তো আপোনালোকে ব্লগটো চাই থাকিব স্কিপ নকৰাকৈ। এখন হল পুৰণিকটাম জামে মছজিদ, যে মছজিদখন 1924 চনত স্বাধীনতা আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে স্থাপিত কৰা হৈছিল। আৰু এই মছজিদখন সকলোৱে চাব বিচাৰে, সেইকাৰণে আপোনালোকক হাইৱেদি যোৱাৰ সময়তে আপোনালোকে মছজিদখন মই অলপ দেখুৱাই দিছোঁ। বহুত ধুনীয়া হয় মছজিদখন, বহুত আটকধুনীয়াকৈ সজাই ৰখা হৈছে। তো আপোনালোকে পাৰিলে নগাঁৱৰ পুৰণিকটাম আহি এই মছজিদখন এবাৰ চাই যাওক। এতিয়া আমি মন্দিৰৰ ওপৰৰ ফালে উঠি আছো। তো মন্দিৰৰ ওপৰৰ দৃশ্য আপোনালোকক দেখুৱাম, তো আপোনালোকে চাই থাকক। এই মন্দিৰখন বহুতে চাব বিচাৰে, বহুতে আহিব নোৱাৰে। তো মোৰো বহুত ইচ্ছা আছিলে মন্দিৰখন চাবলৈ। তো মই লাষ্টলি আহি গ'লোঁ মন্দিৰখনত। মোৰ লগত আহিছে মোৰ বন্ধু।